Hello friends, মই পংকজ আৰু আপোনালোকে চাই আছে মোৰ YouTube চেনেল PGASSAM। আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আপোনালোকে জানেনে স্মাৰ্টফোনত কেনেকৈ দুটা WhatsApp ইউজ কৰিব পাৰি? যদি নাজানে তেতিয়াহলে এই ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকক। আৰু যদি এই ভিডিওটো চাই আপোনালোকে ভাল পায় তেতিয়াহলে লাইক এণ্ড শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে সাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰিব। মোৰ এই ভিডিওটো চাই যদি সঁচাকৈ ভাল পায় আপোনালোকে শ্বেয়াৰো এবাৰ কৰিব। তো বলক ষ্টাৰ্ট কৰো। আপোনালোকক মই প্ৰথমতে মোৰ মোবাইলত এটা WhatsApp দেখিছে আপোনালোকে এইটো মই দেখাই দিছো। এটা এতিয়া অলৰেডি আছে এটা আৰু এটা মই এতিয়া আপোনালোকক WhatsApp ইনষ্টল কৰি দেখাম কেনেকৈ কৰে চাই লওক। অপেৰা মিনিত যাব। আপোনালোকে ইয়াত গুগলত লিখিব WhatsApp GB ডাউনলোড। এইটো চাই লওক WhatsApp GB ডাউনলোড সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে 2 নম্বৰ লিংকটোত যাব। এই লিংকটো দেখিছে ইয়াত ক্লিক কৰিব আপোনালোকে। ইয়াত ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল কৰিব। তললৈ আহিব এনেকৈ চাই লওক ডাউনলোড WhatsApp GB WhatsApp দেখিছে না তাত ক্লিক কৰিব লাহেকৈ। তাৰপিছত ইয়ৰ ডাউনলোড উইল ষ্টাৰ্ট অট'মেটিকলি দেখিলে না এইটো আহি গ'ল। ডাউনলোড হৈ আছে এইটো। আপোনালোকে ডাউনলোডত ক্লিক কৰি দিব এনেকৈ। তাৰপিছত ইয়াত যাব আপোনালোক ইয়াত গৈ পিনে আপোনালোকৰ ডাউনলোড অপশ্যন চাব। ডাউনলোড এইটো কমপ্লিট হৈ গ'ল। পটাপট হৈ যায় 55 MB আছে বেছি নাই। এইটো আপোনালোকে ডাউনলোড কৰাৰ পিছত ইয়াত ক্লিক কৰিব চাইডৰ চিনত। ডাউনলোড হৈ গ'ল। তাৰপিছত এইটো ইয়াত ক্লিক কৰি পিনে ইনষ্টল দেখিছে নহয় ইনষ্টলত ক্লিক কৰি দিব। ইনষ্টল হ'ব বেছি দেৰি নালাগে। এতিয়া এইটো ইয়াত দেখিলে না ওপেন হৈ গ'ল। ওপেন হৈ গ'ল ঠিক আছে। এতিয়া এইটো ইমান কৰাৰ পিছত আপোনালোকে এইটো মিনিমাইজ কৰি কাটি দিব। তাৰপিছত দেখিলে না এতিয়া মোৰ স্মাৰ্টফোনত আগতে এইটো আছিলে WhatsApp। এতিয়া ইয়াত লিখা আছে চাওক WhatsApp 2 দেখিলে। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছততো আপোনালোকে এইখিনি জানে আৰু কেনেকৈ কি কৰিব লাগে। ইয়াত নাম্বাৰটো দিব মোবাইল নাম্বাৰটো আপোনালোকৰ। চাওক মোৰ মোবাইল নাম্বাৰ এটা মই দি দিছোঁ এতিয়া। সেইটো মই দি দিলোঁ নাম্বাৰটো। তাৰপিছত মই এইটো নেক্সট কৰি দিম। এইখিনি বাৰু আপোনালোকে জানেই। এতিয়া এটা OTP যাব মোৰ যোনটো মোবাইল নাম্বাৰত মই WhatsApp কৰিব লৈছোঁ। সেইটো মই বেলেগ এটা মোবাইলত আহিব মোৰ OTPটো। এইটো আহি গ'ল মোৰ OTPটো। মই এতিয়া ইয়াত OTPটো দি দিম 650919। এইটো OTPটো দি দিয়াৰ লগে লগে এইটো নামটো আহি গৈছে আৰু নামটো দি ল'ব লাগিব নিজৰ মতে। পংকজ দি দিলোঁ মই আপোনালোকক দেখাবৰ কাৰণে মই এইটো কৈছোঁ আৰু অলৰেডি মই এইটো কৰিয়ে থৈছোঁ। কি ধৰণে কৰে মই আপোনালোকক দেখাই দিছোঁ। যদি মোৰ এই ভিডিওটো আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়াতো দেখিলে হৈ গ'ল আৰু আপোনাৰ। এতিয়া মই আকৌ এইটো খুলি দেখাইছোঁ। ইয়াত চব হৈ গ'ল। আপোনালোকে যেনেকৈ ইটো আছিলে ঠিক সেনেকৈ আহি গ'ল WhatsAppটো। ইয়াত ষ্টেটাছ এইটো চাট। আপোনালোকে ইয়াত গৈ আপোনালোকৰ লগৰ বন্ধুবিলাকক মাতিব পাৰিব। চবৰ হেৰিবিলাক আহি যাব ইয়াত নাম্বাৰবিলাক আহি যাব। তো এনেকৈ আপোনালোকে এটা স্মাৰ্টফোনত দুটাকৈ WhatsApp ইউজ কৰিব পাৰিব। দেখিলে যদি ভাল লাগিলে ভিডিওটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰিব এবাৰ হ'লেও। ভিডিওটো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।